নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থা দেখি ৰাজ্যত বিভিন্ন প্ৰান্তৰ ৰাজ্যে চৰকাৰী বিদ্যালয়ৰ প্ৰতি অনীহা প্ৰকাশ কৰে। পিছে ইয়াৰ মাজতে এখন বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। গুণগত মানদণ্ডৰ বাবে জিলিকি উঠিছে গোলাঘাট জিলাৰ এখন বিদ্যালয়। গোলাঘাট জিলাৰ পূব শিক্ষা খণ্ডৰ অন্তৰ্গত বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি প্ৰপত্ৰ দিয়াৰ দিনটো যথেষ্ট সংখ্যক অভিভাৱকসকলৰ ভিৰ কৰা পৰিলক্ষিত হয়। বহু সময়ত অভিভাৱকসকলৰ চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ড বিদ্যালয়ত নামভৰ্তিকৰণৰ বাবে যথেষ্ট সমাগম হোৱা দেখিবলৈ পোৱা যায়। কিন্তু তাৰ বিপৰীতে গোলাঘাট জিলাৰ বালিজান উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ সম্পূৰ্ণ এখন বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল। পুৱা 8 বজাৰ পৰা নিজৰ সন্তানটিৰ নামভৰ্তিৰ বাবে প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ শাৰী পতা পৰিলক্ষিত হয়। বিদ্যালয়খনৰ উন্নতমানৰ শিক্ষাদানৰ পৰিৱেশ দেখি একাংশ অভিভাৱকে ব্যক্তিগত বিদ্যালয়ৰ পৰা নিজৰ সন্তানক আদি চৰকাৰী বিদ্যালয়খনত নামভৰ্তি কৰোৱা বুলি জনাই প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ অহা অভিভাৱকে। উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে গুৱাহাটী প্ৰেছ ক্লাবৰ পাগুৰিত। সন্ধ্যা হ'লে ঢোল পেপাৰ শব্দত কঁপি উঠে গুৱাহাটী প্ৰেছ ক্লাব। পেছাত সাংবাদিক হ'লেও বিহু বলিয়া এদল সাংবাদিকে কৰিছে বিহুৰ আখৰা। মন ওলাহে নধৰা, কিয়নো সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে গুৱাহাটী প্ৰেছ ক্লাবে। গৌৰৱজ্জ্বল 50টা বৰ্ষ অতিক্ৰম কৰি ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাবে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ আগবাঢ়িছে। ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাবৰ সৌৰভ্যজল সোণালী জয়ন্তীৰ উদ্বোধন অনুষ্ঠান অহা 20 মাৰ্চত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। এই অনুষ্ঠান অসমীয়াৰ আপোন বিহুটি প্ৰদৰ্শন কৰা হ'ব সাংবাদিকৰ দ্বাৰা। তাৰে আখৰাত কৰ্মব্যস্ততাৰ মাজতো বিলীন হৈ পৰিছে সাংবাদিকসকলক। উল্লেখ্য যে পুৱা প্ৰেছ ক্লাবৰ পতাকা উত্তোলনেৰে আৰম্ভ হ'বলগীয়া অনুষ্ঠানটোৰ উদ্বোধনী সভা অনুষ্ঠিত হ'ব বিয়লি 4 বজাত। দেওবাৰে মহানগৰীৰ খানাপাৰা ষ্টাফ কলেজত আয়োজন কৰা হয় কেন্দ্ৰীয় চৰকাৰৰ গোবৰ্ধন আঁচনিৰ সন্দৰ্ভত এক আলোচনা চক্ৰ। এই আলোচনা চক্ৰখনত উপস্থিত থাকে মন্ত্ৰী অজন্তা মল্ল বৰুৱাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গোপালকসকল। ৰাজ্যত কেনেদৰে আঁচনিৰ কাম ৰূপায়ণ কৰা হ'ব সেই বিষয়ত আজিৰ এই আলোচনা চক্ৰত পৰ্যালোচনা হয়। ৰাজ্যত বিভিন্ন প্ৰান্তৰ গোশালা আৰু দুগ্ধ উন্নয়ন সমিতিসমূহক লৈ এই আলোচনা কৰা হয়। মূলত গোবৰেৰে কেনেদৰে বায়োগেছ আৰু সাৰ প্ৰস্তুত কৰিব পাৰি তাৰ ওপৰত বিশেষ উপস্থাপন প্ৰদৰ্শন কৰা হয়। লগতে গেছ আৰু সাৰ প্ৰস্তুত কৰা অত্যাধুনিক বিজ্ঞানসন্মত প্লেট বিনামূলীয়াকৈ বহোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত মেট্ৰিক পৰীক্ষাৰ পেপাৰ ফাদিল সন্দৰ্ভত মন্তব্য প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰীগৰাকীয়ে কয় যে এয়া অত্যন্ত দুৰ্ভাগ্যজনক। এই ক্ষেত্ৰত অত্যন্ত কঠোৰ হ'ব আৰক্ষী। চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা। দোষী কোনো কাৰণতে সাৰি যাব নোৱাৰে। লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীসকললৈও মন্তব্য প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। লগতে তেওঁ কয় যে এইবাৰ শিপাডাল বিচাৰি পাইছে, গতিকে কোনো হাৰি যাব নোৱাৰিব। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে জল জীৱন মিছনৰ আধাৰত গাঁৱৰ কৰ্মচাৰীসকলৰ এংগেজমেণ্ট লেটাৰ প্ৰদান কৰি দৰমহা দি থকা হৈছে। লণ্ডনত কৰা বিস্ফোৰক মন্তব্যৰ পাছতে চৰ্চাত আহে ৰাহুল গান্ধী। ইতিমধ্যে তেওঁৰ মন্তব্যৰ বাবে সাহসীয় বিজেপিয়ে তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতাগৰাকীক। ইয়াৰ মাজতে হঠাৎ দেওবাৰে পুৱাই ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত হ'ল দিল্লী আৰক্ষীৰ এটা দল। দিল্লী আৰক্ষীৰ বিশেষ আৰক্ষী আয়ুক্ত সাগৰপ্ৰীত হুডাৰ নেতৃত্বত অহা দলটোৱে ৰাহুল গান্ধীক সোধা পোছা কৰে। ইফালে ৰাহুল গান্ধীৰ বাসগৃহত দিল্লী আৰক্ষী উপস্থিত হোৱাৰ লগে লগে এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱশ্যে আৰক্ষীয়ে জনোৱা মতে ৰাহুল গান্ধীৰ পৰা কিছু তথ্য সংগ্ৰহৰ বাবেহে আৰক্ষীসকল তেওঁৰ ওচৰলৈ আহিছে। উল্লেখ্য যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে কৈছিল যে তেওঁ যাত্ৰাৰ সময়ত কেইবাগৰাকী নিৰ্যাতিত মহিলাক লগ পাইছিল, যিসকলে ৰাহুল গান্ধীৰ ওচৰত ন্যায় নোপোৱাৰ অভিযোগ কৰিছিল। এই কথা বাহন প্ৰসংগত ৰাহুল গান্ধীয়ে কোৱাৰ পাছতে আৰক্ষীয়ে ভুক্তভোগীসকলৰ তথ্য বিচাৰি ৰাহুল গান্ধীক সাক্ষাৎ কৰিছে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিশেষ আৰক্ষী আয়ুক্ত সাগৰপ্ৰীত হুডাই কয় যে ৰাহুল গান্ধীৰ সৈতে কথা পাতিবলৈ তেওঁলোক তালৈ গৈছে। ৰাহুল গান্ধীয়ে 30 জানুৱাৰীত শ্ৰীনগৰত এটা বিবৃতি দিছিল।
য'ত তেওঁ কৈছিল যে যাত্ৰাৰ সময়ত তেওঁ কেইবাগৰাকী মহিলাক লগ পাইছিল, যিয়ে তেওঁ কৈছিল যে তেওঁলোকক দৰ্শন কৰা হৈছিল। সেয়ে আৰক্ষীয়ে তেওঁৰ পৰা সেই সম্পৰ্কে তথ্য সংগ্ৰহৰ বাবে আহিছে যাতে ন্যায় প্ৰদান কৰাত সহায় হয়। আৰক্ষীয়ে সামাজিক মাধ্যমৰ পোষ্টাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাহুল গান্ধীক এই যৌন নিৰ্যাতন ঘটনা সম্পৰ্কে এখন প্ৰশ্নাৱলীও প্ৰেৰণ কৰিছে। উল্লেখ্য যে ৰাহুল গান্ধীয়ে সদনত মোদী আৰু আদানীৰ সম্পৰ্কত লৈ প্ৰশ্ন কৰাৰ বাবে বিতৰ্কত আছে। শাসকীয় পক্ষই ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে। গোলাঘাটৰ ফৰকাটিঙত বাঘৰ আতংক। দিন দুপৰতে বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী মহিলা। ফৰকাটিং চাৰিআলিত ১ নং তিৰুৱালা গাঁৱত সংঘটিত হৈছে এই ঘটনা। এখন মিনি চাহ বাগানৰ পৰা খৰিক আনিবলৈ যাওঁতে বাগানত আশ্ৰয় লৈ থকা এটা বাঘে আক্ৰমণ কৰে বনি মিৰ্জা নামৰ মহিলাগৰাকীক। আঘাতপ্ৰাপ্ত বনি মিৰ্জাক ততালিয়াকৈ ভৰ্তি কৰোৱা হয় গোলাঘাটৰ শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। বৰ্তমান মহানগৰী মহিলাগৰাকী গোলাঘাটত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। অঞ্চলটোত সংঘটিত হোৱা এইটো প্ৰথম বাঘৰ আক্ৰমণ ঘটনা। উল্লেখযোগ্য যে গোলাঘাটৰ চাহ বাগিচা অঞ্চলত বৰ্তমান নাহৰফুটুকী বাঘৰ বিচৰণৰ ৰম্যভূমিলৈ পৰিণত হৈছে, যাৰ বাবে বাগিচাত কাম কৰা শ্ৰমিক আতংকিত হৈ কাম কৰিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে। পাঞ্জাৱত ইতিমধ্যে খালিস্তান সমৰ্থকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে চৰকাৰে। খালিস্তানী নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক অনুসন্ধান চলাই আছে আৰক্ষীয়ে। ইয়াৰ মাজতে চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ ঘোষণা। পাঞ্জাৱ চৰকাৰে ইণ্টাৰনেট আৰু SMS সেৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। সোমবাৰলৈ এই নিষেধাজ্ঞা বৃদ্ধি কৰিছে চৰকাৰে। পাঞ্জাৱ চৰকাৰে জনাইছে যে পাঞ্জাৱৰ আঞ্চলিক অধিকাৰ ক্ষেত্ৰত বেংকিং আৰু মোবাইল ৰিচাৰ্জৰ বাহিৰে আন মোবাইল নেটৱৰ্কত প্ৰদান কৰা ইণ্টাৰনেট SMS সেৱা আৰু আন সেৱা স্থগিত ৰখা হৈছে। এনে সময়তে ভইচ কলৰ বাহিৰে সকলো ডংগল আৰু ইণ্টাৰনেট সেৱা 20 মাৰ্চৰ দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হৈছে। চৰকাৰে যিকোনো ধৰণৰ উৰা বাতৰি প্ৰতিৰোধ কৰাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। নিৰ্দেশ অনুসাৰে ৰাজহুৱা সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে। সমান্তৰালকৈ অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ বাবে ৰাজ্যখনত অব্যাহত অভিযান। দেওবাৰে পুৱাই ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰ হঠাৎ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। জানিব পৰা মতে পঞ্জাৱৰ ৱাৰিছ পঞ্জাৱ দে নামৰ সংগঠনটোৰ মুৰব্বী অমৃতপাল সিঙৰ 4 সহযোগী অনা হৈছে ডিব্ৰুগড়লৈ। পাঞ্জাৱৰ পৰা বায়ু সেনাৰ বিশেষ বিমানযোগে ডিব্ৰুগড়লৈ অনা হৈছে নেতাকেইজনক। জানিব পৰা মতে তেওঁলোকক ৰখা হ'ব ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত। অৱশ্যে নেতাকেইজনক কিয় ডিব্ৰুগড়লৈ অনা হৈছে সেই সম্পৰ্কে ডিব্ৰুগড় আৰক্ষী আৰু জিলা প্ৰশাসনে এতিয়ালৈকে মুখ খোলা নাই। ইফালে অমৃতপাল সিঙৰ 4 সহযোগী ডিব্ৰুগড়ৰ কাৰাগাৰত অনাৰ পাছতে কাৰাগাৰৰ সন্মুখৰ লগতে চাৰিওদিশত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। উল্লেখ্য যে ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙক ইতিমধ্যে পলাতক ঘোষণা কৰিছে পঞ্জাৱ আৰক্ষীয়ে। কিন্তু পাঞ্জাৱৰ পৰা কি কাৰণত অমৃতপাল সিঙৰ সহযোগীক ডিব্ৰুগড় কাৰাগাৰলৈ অনা হৈছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তনত আছে। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে কেইটামান দিনৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ডিব্ৰুগড় কাৰাগাৰ পৰিদৰ্শন কৰি গৈছিল। অসম চৰকাৰ তথা অসম আৰক্ষীলৈ ভাৰত চৰকাৰৰ আগতীয়া নিৰ্দেশ আছিল নেকি সেয়াও নিশ্চিত নহয়। গুগুলৰ ভুৱা প্ৰশ্নগড়ত ফাজিলৰ বিৰুদ্ধে নগাঁও আৰু শিৱসাগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। কালি নগাঁৱত এজন ছাত্ৰক আটক কৰাৰ পিছত যোৱা নিশা শিৱসাগৰৰ পৰা আৰক্ষীয়ে 8 গৰাকী ছাত্ৰ-ছাত্ৰীক আটক কৰে। আটাইকেইগৰাকীয়ে হৈছে প্ৰষ্টেটছ অফ SSLC শিৱসাগৰ। হোৱাটছআপ এপ গ্ৰুপটোৰ এডমিন। গ্ৰুপটোত ভূগোল বিষয়ৰ ভুৱা প্ৰশ্নগত আপলোড কৰাৰ অপৰাধত 8 গৰাকী পৰীক্ষাৰ্থীক আটক কৰিছিল যদিও আজি 6 গৰাকীক ঘৰলৈ যাবলৈ দিয়ে। 2 গৰাকী ছাত্ৰক তথা এডমিনক জিম্মাত ল'লে নগাঁও আৰক্ষীয়ে। শিৱসাগৰ সদৰ থানাত কেইবা ঘণ্টা জেৰাৰ কৰাৰ অন্তত নগাঁও থানালৈ লৈ যোৱা হৈছে ছাত্ৰ 2 গৰাকীক। এই ছাত্ৰ 2 গৰাকীক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে। লক্ষণীয় যে নগাঁও আৰক্ষীয়ে জিম্মাত লোৱা 2 গৰাকী ছাত্ৰ শিৱসাগৰৰ হলিনেম স্কুলত। বাকী 6 গৰাকী ছাত্ৰ-ছাত্ৰীক সাক্ষী হিচাপে লৈ ঘৰলৈ যাবলৈ দিয়ে আৰক্ষীয়ে।